নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ অসমৰ যুৱক যুৱতীসকলৰ কাৰণে, যিসকলে নেকি চৰকাৰী চাকৰি বা যিকোনো এটা চাকৰি প্ৰাইভেট চাকৰি হওক কৰিম বুলি ভাবি আছিলে। কাৰণ পুনৰ গুৱাহাটীত কিছুমান কোম্পানীত বহুতো ভেকেঞ্চি মুকলি হৈছে, যথেষ্ট ভাল ভেকেঞ্চি হয়। তো এইকেইটা আপোনালোকে অতি শীঘ্ৰে পূৰণ কৰিব। যদি আপোনালোকে এটা চাকৰি কৰিম বুলি ভাবি আছিলে, যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আছে, তেতিয়াহ'লে এই চাকৰিটোত আপুনি এপ্লাই কৰিব পাৰিব আৰু কৰিব পাৰিব। ইয়াত আপোনাৰ কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। তো আপুনি অৰ্হতা 8 পাছৰ পৰা আৰম্ভ কৰি 10 পাছ 12 পাছ গ্ৰেজুৱেট সকলো ধৰণৰ কোৱালিফিকেশ্যনৰ কাৰণে পদ আছে। তাৰপিছত আপোনাৰ ডাইৰেক্ট জইনিং হ'ব আৰু লগতে আপোনাৰ চৰকাৰী এটা এডভাৰটাইজমেণ্ট মুকলি হৈছে কপিষ্টৰ। ইয়াত 12 পাছ কৰা হ'ব লাগিব। তাৰ বিষয়ে মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত আপোনাৰ জব ৰিক্ৰুটমেণ্ট নটিছ কোম্পানী নিউ ভেকেঞ্চি 85 অৰ্থাৎ 85টা নতুন পদৰ ইতিমধ্যে ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনাৰ কোম্পানীসমূহৰ নাম চাব পাৰে। এইকেইটা কোম্পানীত পদ মুকলি হৈছে, যথেষ্ট এটা ভাল। তো আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ 20 তাৰিখৰ আগত এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰিলে প্ৰথমতে কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাই দিম। কিন্তু প্ৰথমতে আপোনালোকে চাব পাৰে যে ইয়াত আপোনাৰ কি পদ আছে। তো পদটো আছে আপোনাৰ পেকিঙৰ পদ আছে আৰু বাৰকোড স্কেনাৰৰ পদ আছে, যথেষ্ট ভাল হয়। যদি আপুনি 8 ঘণ্টাৰ ডিউটি কৰে তেতিয়াহ'লে 14,500 টকা আপোনাৰ মাহিলী দৰমহা হ'ব। লগতে আপোনাৰ PF আৰু ESI সুবিধা পাব। তাৰপিছত যদি আপুনি 12 ঘণ্টা ডিউটি কৰে 16,500 টকা আপোনাৰ মাহিলী দৰমহা হ'ব আৰু PF আৰু ESI সুবিধা পাব। আৰু ছুপাৰভাইজাৰ পদটোৰ কাৰণে আপোনাৰ কেৱল আপুনি মেইলৰ কেণ্ডিডেটৰ কাৰণে ইয়াত আপোনাৰ 16,500 টকাৰ পৰা 19,500 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব আৰু PF আৰু ESI প্লাছ ট্ৰেইনিং, আপোনাৰ ট্ৰেইনিঙো এটা দিব আৰু ট্ৰেইনিঙতো আপোনাৰ দৰমহা আপুনি পাব। 60% দৰমহা আপুনি ট্ৰেইনিঙত পাব ছুপাৰভাইজাৰ পদটোৰ কাৰণে। কিন্তু এইটো ফিমেলৰ কাৰণে নহয়, এইটো আপুনি মেইলৰ কাৰণে হ'ব। বাকীকেইটা পদ আপুনি ফিমেলেও কৰিব পাৰিব, মেল ফিমেল সকলোৱে কৰিব পাৰিব। তো তাৰপিছত আপোনাৰ তুলসী ফুড এণ্ড প্ৰাইভেট লিমিটেড আপোনাৰ পদ মুকলি হৈছে। ইয়াতো আপোনাৰ চিপছ আৰু ভুজিয়া কোম্পানীত ইয়াতো আপুনি 12 ঘণ্টা ডিউটি কৰিলে 17,000 টকাৰ পৰা দৰমহা হ'ব আপোনাৰ। তো তাৰপিছত আপোনাৰ পেকেজিঙৰ পদ আছে। ইয়াতো আপোনাৰ দৰমহা একেই হ'ব 17,000 টকা পৰ্যন্ত। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত কি ফেচিলিটি আছে আৰু কি সুবিধা আছে। ইয়াত আপোনাৰ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে আপুনি থকা খোৱা সুবিধা পাব। আৰু আপুনি যদি ফিমেল হয় বা মহিলা হয় তেতিয়াহ'লে আপোনাৰ ৰুম চাই দিয়া হ'ব, কিন্তু আপুনি এডভান্স ভাড়া দিব লাগিব। আৰু প্ৰয়োজনীয় আপোনাৰ যিটো ডকুমেণ্টছ সেইটো আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বেংক পাছবুক লাগিব আৰু পাছপৰ্ট চাইজ ফটো আপোনাৰ লাগিব। তো এইখিনি ডিটেইলছ লাগিব। তো ইয়াত আপোনাৰ প্ৰথমতে আবেদন কৰিবলৈ আপোনাৰ যিটো ইণ্টাৰভিউটো বুক কৰিব লাগিব আপুনি এই নাম্বাৰটো দিয়া আছে, এইটো 9181300214 এই নাম্বাৰটোত আপুনি কল কৰিব লাগিব। তো কল কৰি আপোনাৰ ইণ্টাৰভিউটো বুক কৰিব লাগিব। মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে ডাইৰেক্ট গৈ তাত কপি কৰি কল কৰিব পাৰিব। তো কল কৰি আপুনি ইণ্টাৰভিউটো বুক কৰিব লাগিব। আৰু যদি আপোনাৰ ইণ্টাৰভিউ বুক হয় তেতিয়াহ'লে আপোনাৰ কোৱালিফিকেশ্যনখিনি মিলিলে তো আপুনি চাকৰিটো কৰিব পাৰিব। আৰু ইয়াত আপোনাৰ বহুতো ভাল ভেকেঞ্চি আছে। তো এইটো আপোনাৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো আপোনালোকে ভালদৰে চাবলৈ আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাত নাম্বাৰটো পাব আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো পাব। তো স্ক্ৰীণত মই নাম্বাৰটো দি দিম। তো আপোনালোকে নাম্বাৰটোত কল কৰি ইণ্টাৰভিউটো বুক কৰি ল'ব পাৰে, যিসকলে নেকি ইণ্টাৰেষ্টেড হয়। আৰু ইণ্টাৰেষ্টেড নোহোৱাসকলে কল কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি কল কৰিব। কাৰণ চাকৰি এটা কৰি থাকিলে আপোনাৰ পইচাও আহি থাকিব। ঘৰত এনে থকাতকৈ কিবা এটা কৰি থকাটো যথেষ্ট ভাল, সেইটো মই আগতেও কৈছোঁ। তো যদি আপোনালোকে বিচাৰিছে কিবা এটা কৰিবলৈ তেতিয়াহ'লে কল কৰি আপোনাৰ ইণ্টাৰভিউটো বুক কৰি লওক অতি শীঘ্ৰে। কাৰণ এইকেইটা পদ আপোনাৰ 7 দিনৰ ভিতৰত পূৰণ হ'ব। কাৰণ অতি শীঘ্ৰে যুৱক যুৱতীৰ প্ৰয়োজন হৈছে কৰ্মচাৰী এইকেইটা কোম্পানীত, এই 4টা কোম্পানীত। তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ধন্যবাদ।